welcome back to my YouTube channel. I go আজি আকৌ এটা নতুন ভিডিঅ' লগত অলপ আগতে ইন্ট্ৰোটো বনাব আহিছিলোঁ হাফ স্পৰ্টিং পিন্ধি কিন্তু যি ঠাণ্ডা বনাব নোৱাৰিলোঁ গা পা ধুই কাপোৰটো পিন্ধি এতিয়া বনালোঁ মানে আজি ভিডিঅ'টো কি হ'ব আপোনালোকে থাম্বনেইল টাইটেল লিখি নিশ্চয় গম পাই গৈছে আমি পিকনিক যাম আৰু আমাৰ কলেজৰ পৰা যাম পিকনিক কলেজৰ ষ্টুডেণ্ট লগতে ছাৰ মেম কেইজনমান যাব আৰু পিকনিক ক'ত যাওঁ আপোনালোকে গম পাই থাকিব এতিয়া বাজি আছে ৰাতিপুৱা 5:30 ভালকৈ পোহৰে হোৱা নাই এয়া চাই লওক আন্ধাৰে হৈ আছে তো এতিয়া যাওঁ কলেজলৈ প্ৰথমতে কলেজত গোটেই যোগাৰখিনি কৰা আছে বাছ আহিব বাছত যোগাৰখিনি উঠাব লাগিব উঠাই চব অহাৰ পিছত আমি পিকনিক গুচি যাম তো একদম ধামাকা ফ্লগ হ'ব আজি কাৰণ ধুনীয়া জেগা এটাত যাম পিকনিকত তো আপোনালোকে ভিডিঅ'টো একদম শেষলৈ চাই থাকিব মই এতিয়া কলেজলৈ যাওঁ কলেজলৈ চব আহিব তাতে গৈ লগ পাই আছোঁ আপোনালোকক তো গাইজ এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ আৰু বাহিৰত একদম ঠাণ্ডা পূৰা টুপিটো মই বেগত সোমাই লৈ আহিছিলোঁ কিন্তু যি ঠাণ্ডা লাগিল কাণত তো টুপিটো ওলাই পিন্ধি ল'লোঁ আৰু এতিয়া কলেজলৈ গৈ আছোঁ কলেজলৈ চব আহিব তাৰ পৰা আমাৰ পিকনিকটো ষ্টাৰ্ট হৈ যাব আৰু ক'ত যাওঁ আপোনালোকক বহুত ধুনীয়াকৈ দেখাই যাম আপোনালোকে ভিডিঅ'টো একদম শেষলৈ চাই থাকিব আৰু ঠাণ্ডাতে মোৰ হাতখনো কঁপি আছে আপোনালোকে চাগে ভিডিঅ'টো কঁপি থকা দেখা হৈছে তো ব'লক যাই লওঁ ফাৰ্ষ্ট ঠাণ্ডা কলেজলৈ আহিলোঁ আৰু চব আহি গৈছে বাছো আহি গৈছে ছাউণ্ড ছিষ্টেম আহি গৈছে তো এতিয়া বঢ়িয়াকৈ যাওঁ ছাৰ মেমসকল গাড়ী লৈ পিকনিক প্লেচলৈ গৈ আছে আৰু আমি ষ্টুডেণ্টখিনি বাছত গৈ আছোঁ জালুকবাৰীতে জাম লাগছে আৰু মালিগাঁৱতো জামটো আছে পুৰা তো গাইজ আমি আহি পাই গ'লোঁ পবিতৰা আৰু পথাৰে আৰু এইবিলাক পুৰা তো ইয়াতে আমি ৰখিছোঁ গোটেই দিনটো ইয়াতে এতিয়া চব যোগাৰ পাতি নমাওঁ বাছৰ পৰা নমাই ষ্টাৰ্ট কৰোঁ খানাৰ চব যোগাৰ তো আপোনালোকক দেখাই আছোঁ চাই থাকিব আৰু বহুত টিম আহিছে 3টা 4টা আৰু পিকনিক পাৰ্টি আহি গৈছে পুৰা তো দেখাম গোটেইখিনি চব বস্তু বাছৰ পৰা নমোৱা হৈ গ'ল আৰু ইফালে আছে ব্ৰেড জেলি কণী ব্ৰেকফাষ্ট হ'ব এইটো আৰু ইফালে পানী বটল আৰু ইফালে ছাউণ্ড ছিষ্টেম লগাই থকা হৈছে আৰু এইবিলাক গোটেই যোগাৰখিনি আলু পিঁয়াজ তো এতিয়া বনোৱা আৰম্ভ কৰিব আৰু ৰান্ধনীয়ে এতিয়া আমি পিকনিক স্পটৰ পৰা অলপ আগুৱাই আহিছোঁ মানে পবিতৰাৰ যিখন ফেমাছ ব্ৰিজ লদি থাকে যে সেইখন চাব গৈ আছোঁ আমি কেইটা তাতে যাওঁ যাই আপোনালোককো দেখাম পাই গ'লোঁ এতিয়া ব্ৰিজখন সোমাই যায় ইফালে আৰু ইফালে ফৰেষ্টৰ কোৱাটাৰবোৰ আছে তো এইখন ইফালে ব্ৰিজ এইফালে হাতীত উঠা স্থানলৈ যাব পাৰি কিন্তু বৰ্তমান গেটত তালা মাৰা আছে ৰাতিপুৱাই উঠাই চাগে হাতীত গম নাপাওঁ কিন্তু জীপ চাফাৰী চলি আছে এইফালে দেখা পাই আছোঁ এখন দুখন তো গাইজ আমি দলংখন চাই আহিলোঁ লৰি থাকে অলপ টাইম লৰিছিলোঁ ধুনীয়াকৈ মানে বেছি মানুহ হ'লে বেছি লৰে
আৰু এতিয়া ইয়াতে আহিছোঁ, ইয়াতে ঝুলনা ঢেঁকী এনেকুৱা আছে আৰু বহুত দিন মূৰত ঢেঁকী দেখিছোঁ, মানে উঠা নাই। তাতে উঠিছে এবাৰ, উঠি অলপ মজা লওঁ, আপোনালোকক দেখাই আছোঁ। আৰু ইয়াৰ পৰা ডাইৰেক্ট খানাত যাম, খানাত কি যা যোগাৰ চলি আছে আপোনালোকক দেখাম, তো চাই থাকক। হাতী বাহি তো গাইজ এতিয়া ইফালে খানা বনাই আছে, হৈছেই প্ৰায় দালি তৰকাৰী মাংস ভাজি এইবিলাক হৈয়ে গৈছে। আৰু এতিয়া ভাতটো বনাই আছে লাষ্ট, বনোৱাৰ পিছত আমি খাম। আৰু বাকী আমাৰ লগৰ মানে ফুৰিব আছে, চাই আছোঁ এতিয়া। আমি আহিলোঁ ফুৰি, আহি এতিয়া পাছত বহি আছোঁ। অলপ পিছত খোৱা হ'ব, চাই আমাৰ খানা প্ৰায় হৈ গৈছে, মাংসটো হৈ গৈছে আৰু ইফালে চৰিয়াত তৰকাৰী আছে ঢাকি থোৱা আছে আৰু বাকী আইটেমখিনিও এনেকৈ ঢাকি থোৱা আছে। আৰু ইফালে পানী গৰম হ'ব দিছে, ভাতটো বনাব আৰু ভাতটো হ'লে গোটেইখিনি হৈ গৈছে, তাৰপিছত খাই ল'ম। মই এতিয়া খাই লওঁ। ভাত আছে, দালি আছে, তৰকাৰী, শুকান ভাজিখন বটলত লুকাই গ'ল, পনীৰ, নেমু, মাংস, পাপৰ আৰু পানী বটল চিষ্টেম কৰিছে। তো বঢ়িয়াকৈ খাই লওঁ। তো গাইজ আমাৰ খানা খোৱা হৈ গ'ল, গোটেই কমপ্লিট, চবৰে খোৱা হৈ গ'ল। এতিয়া আমি গোটেই বাচন বৰ্তন উঠাওঁ, পাছত উঠাই যাওঁ ঘৰলৈ। তো দেখাই যাম আপোনালোকক।
চবৰে খোৱা লোৱা হৈ গ'ল। এতিয়া আমি যাব ওলালোঁ, মানে বাছত উঠিলোৱে। আৰু এইফালে ছাৰ মেমহঁত গাড়ী লৈ যাব, গাড়ী লৈ আহিছে যিহেতু। আৰু আমি যিখিনি জেগাত খাইছিলোঁ সেইখিনি জেগা ধুনীয়াকৈ চাফা কৰিছোঁ, পেকেট চেকেট একো পেলাই থোৱা নাই। আপোনালোকেও যাতে পিকনিক খাব গ'লে লেতেৰা নকৰে, চাফা কৰি যায়। তো গাইজ ঘৰ আহিলোঁ পিকনিকৰ পৰা, আৰু আহোঁতে ভিডিঅ' বনোৱা নহ'ল কাৰণ আমি আহোঁতে প্ৰায় 4টা 4:30মান বাজিছিল আৰু আন্ধাৰ হৈ গ'ল, সেইকাৰণে বেছি ভিডিঅ' কৰা নহ'ল। আহি পালোঁ, আহি গোটেই যিখিনি আছিল টেণ্ট হাউচৰ বস্তু গোটেই দিলোঁ, চব বাছ খালী কৰি চব ঘৰা ঘৰি গ'ল। আৰু ময়ো ঘৰ আহিলোঁ, আহি অলপ ভাগৰ লাগিছিল, বঢ়িয়াকৈ ভৰি হাত ধুই ফ্ৰেছ হৈ অলপ ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ এতিয়া এণ্ডিংটো দি আছোঁ। আপোনালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। মোৰ বহুত ভাল লাগিল পিকনিকত গৈ, একদম ধুনীয়া এনজয় কৰিলোঁ চবৰ লগতে, পূৰা ফ্ৰী হৈছোঁ, তো বহুত ভাল লাগিছে। তো আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব, লাইক কৰিব, ফ্ৰেণ্ড ৰিলেটিভ যিমান পাৰে সকলোৰে লগত শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ন'টিফিকেশ্যন বেলটো অন কৰি দিব। লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ লগত, তেতিয়ালৈকে বাই বাই।